हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব। শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সৰিয়হ আৰু খাৰ অলপমান এতিয়া মই এইখিনি ধুনীয়াকৈ এনেকৈ কাটি লৈছো। এতিয়া মোৰ এইখিনি কুটা হৈ গ'ল আৰু এতিয়া এইখিনি লাহে লাহে মই গোটেইখিনি ধুনীয়াকৈ টিফিন বাটিত ভৰাই ল'ম। দি দিলো আৰু সোৱাদ অনুযায়ী নিমখ আৰু অকণমান খাৰ দি টিফিন বাটি ঢাকনিখন মাৰি দিম। পাঁচটামান হুইচেল যোৱাৰ পিছত মই ঢাকনিখন খুলি চাইছোঁ। দেখিছেনে কি ধুনীয়াকৈ সিজি আহিছে। এতিয়া এইখিনি ধুনীয়াকৈ পিটিকি মই কেৰাহী এখন তুলি দিছোঁ আৰু ইয়াত মই এইখিনি অকণমান লৰাই দিম। এইখিনি আমি পানীটো শুকাই অহালে ভাজিব লাগিব। কিছুমান কচুথুৰি আমাৰ ডিঙিত ধৰা নিচিনা হয়, সেইকাৰণে মই এনেকৈ ভাজি লৈছোঁ। এনেকৈ ভাজি খালে কেতিয়াও নধৰে। সেয়া আমাৰ কচুথুৰি পিটিকা ৰেডি হৈ গ'ল। তেনেই সহজ বনাবলৈ, আপোনালোকে বনাই চাব পাৰে এবাৰ।